নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আন এটি ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ৰেচিপিটো হৈছে মোৰ কলডিলাৰ বৰা। মই তাৰ বাবে কলডিলা এটুকুৰ সিজাই লৈছোঁ আৰু ইয়াত বেচন আচলতে পিঠাগুড়ি দিব লাগে, কিন্তু মোৰ আজি পিঠাগুড়ি নাই, সেয়েহে মই 2 চামুচ চুজি লৈছোঁ, জিৰাৰ গুড়ি অলপ দিছোঁ, কেইটামান গোটা জিৰাও দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ আৰু কেইটামান কালজিৰা দিছোঁ। এইখিনিৰে আজি মই ৰেচিপিটো আৰম্ভ কৰিম। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই কেৰাহী বহাই দিছোঁ, কেৰাহীটো অলপ গৰম হ'বলৈ দিছোঁ। ইয়াত তেল দিলোঁ, তেলখিনি গৰম হৈ গ'ল, জুইটো অকণ কমাই দিছোঁ। এয়া মই ভাজিবলৈ আৰম্ভ দিছোঁ। আমি সদায় এনেই কাটিয়ে ভাজোঁ, কিন্তু আজি আমি এনেকৈ খালোঁ। প্ৰায় খাওঁ অৱশ্যে, আপোনালোকেও খাবচোন, সোৱাদ লাগে। কেতিয়াবা নিৰামিষ বনালে তেনেকৈ খাব ভাল লাগে। সদায়তো মানুহে মাছ মাংস নাখায়, গতিকে কেতিয়াবা নিৰামিষ হয়, নিৰামিষত এনেকৈ বৰা চৰা বনাই খালে বহুত ভাল লাগে। ইয়াত আৰু কিবা কিবি দিব পাৰি, ধনিয়া চনিয়া দিব পাৰি। আজি মোৰ ঘৰত নাই ধনিয়া দিলে আৰু বেছিকৈ ভাল লাগে খাই, গোন্ধটোত। কলডিলৰ টুকুৰাটো মই দালিতে সিদ্ধ দিছিলোঁ। দালিখিনিও হ'ল আৰু মোৰ কলডিলা টুকুৰো বইল হ'ল। এনেকৈ গেছৰো ৰাহি হয় আৰু বস্তুটো খাবলৈও ভাল হয়। দালিত দিলে দালিখনো সোৱাদ হৈ যায় আৰু এফালেতো বৰাটোতো সোৱাদ লাগিবই। গতিকে এক গুলি দুই চিকাৰ হয়, সকলোৰে ৰাহি হয়। ইয়াত আপোনালোকে সোৱাদ অনুসৰি জ্বলাৰ গুড়িও দিব পাৰে, কিন্তু মই জ্বলাৰ গুড়ি ব্যৱহাৰ কৰা নাই। মই অলপ জ্বলা কম খাওঁ যিহেতু। আপোনালোকে দিব পাৰে। আৰু খুব কম সময়তে হয়, যিহেতু বস্তুটো বইল কৰিয়ে লৈছোঁ, কম সময়তে হয়। সেয়ে এনেকৈ কম সময়তে হোৱা বস্তু আপোনালোকেও বনাই খাবচোন। এয়া আমাৰ ভাজি হৈয়ে গ'ল, এতিয়া আমি খাব পাৰিমেই আৰু। আশা কৰোঁ আপোনালোকেও বনাই খাব। আৰু মোক কমেণ্ট দিবলৈ নাপাহৰিব। এয়া মোৰ ভাজিখিনি হৈ গ'ল, বৰা ভাজিখিনি। এতিয়া আপোনালোকে চচৰ সৈতে নতুবা চাটনি বনাই, পদিনা চাটনি বনাই চাহৰ লগতো খাব পাৰে, এনেকৈ ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। যিহেৰে খাই মুঠতে সকলো ক্ষেত্ৰতে সোৱাদ লাগিব।